হেল্ল' গ্ৰুপৰ আমাৰ সকলোকে মই চবকে হেল্ল' কৈছোঁ। আৰু তেনেকৈ মানুহৰ কিছুমান টেলেণ্ট সঁচাকৈ কেতিয়াবা সময়ৰ মাজে মাজে লুকাই যায় জানানে। কিন্তু এইবোৰ আমি ধৰি ৰাখিব লাগে, কাৰণ আমি ক্লাছ 1ৰ পৰা গান শিকিছিলোঁ, ডান্স শিকিছিলোঁ। 1ৰ পৰা মই 5লৈকে শিকিছিলোঁ গান নাচ। তাৰপিছত বাৰু এৰি দিয়া হ'ল। কিন্তু আমাৰ টাইমত মানে কি হৈছিলে, ইউটিউব ফেচবুক এইবোৰতো নাছিলে ন, ইনষ্টাগ্ৰাম এইবোৰ নাছিলে। তো আমি মিডিয়াৰ ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি আমাৰ নিজৰ কিছুমান প্ৰতিভা আমি উলিয়াবই পৰা নাছিলোঁ। আজিকালি যেনেকৈ কিছুমান ল'ৰা ছোৱালীয়ে নিজৰ প্ৰতিভাবোৰ একদম ধুনীয়াকৈ উলিয়াই দিব পাৰিছে, মানে একদম সৰু বাচ্ছাৰ পৰাই তাহাঁতি নিজৰ প্ৰতিভাখিনি দেখাব পাৰিছে, কিন্তু আমি সেইবিলাক চান্সে নাপালোঁ। কিন্তু নাপালোঁ যদিও কিছুমান আমাৰ নিজৰ টেলেণ্ট আছিলে। আৰু সময়ৰ সোঁতত আমি কিছুমান মানে বিজি লাইফৰ কাৰণে কিছুমান হেৰাই গ'ল। আৰু কিছুমান মানে বিজি চিডিউলৰ মাজত কিছুমান বস্তু নোৱাৰি কৰিব, গান চান ৰিয়াজ কৰিব নোৱাৰি। আৰু মোৰতো থাইৰয়ডৰ প্ৰব্লেম হয় ন, মোৰ মাতৰ কাৰণে গান গাবলৈ মই ইমান ভাল পাওঁ, কিন্তু মই ৰাগ টানিবই নোৱাৰোঁ। আৰু কিছুমান মানে ইমানেই প্ৰব্লেম আহি যায় মোৰ থাইৰয়ডৰ কাৰণে। মোৰ কেতিয়াবা ৰাতিপুৱা যদি মই অলংকাৰখিনি গাব নোৱাৰোঁ, মানে ইমান কঠুৱা হৈ যায়। আগৰ মোৰ যিটো এটা চুইটনেছ আছিলে মাতত, সেই ছফ্টনেছটো নাইকিয়া হৈ গ'ল, একদম কঠুৱা লাগে। তাৰপাছত আৰু মোৰ কি হৈছে, যেতিয়া আজি 2 বছৰৰ আগত মোৰ যেতিয়া ক'ভিড-19 হৈছিলে, ক'ভিড হোৱাৰ টাইমত মানে ইমানেই উইকনেছ হ'লোঁ, হাৰ্টৰ প্ৰব্লেম হৈ গ'ল। তেতিয়াও মোৰ কি হ'ল, তেতিয়াও মানে মোৰ হাৰ্টৰ প্ৰব্লেম হোৱাৰ কাৰণে বেছি দীঘলীয়াকৈ মই উশাহ ল'ব নোৱাৰোঁ বেছি টাইমলৈকে। অলংকাৰখিনি মই এতিয়া ৰিয়াজেই কৰিব নোৱাৰোঁ, সেইকাৰণে বহুত টাইম এনেকুৱা বহুত প্ৰব্লেম হৈ গৈছে। কাৰণ নিজৰ কিছুমান প্ৰতিভা ন আৰু বিজি লাইফৰ মাজতো নিজৰ কাৰণে কেতিয়াবা জীয়াব লাগে মানুহে। মইতো আজি 2 বছৰৰ আগত যেতিয়া ক'ভিড-19 হৈছিলে, বা 3 বছৰ আগত যেতিয়া মোৰ অপাৰেশ্যন হৈছিলে পেটৰ, বহুত মনত কষ্ট হৈছিলে। আৰু যেতিয়া ক'ভিড-19 হৈ গ'ল, তেতিয়া মই বুজি পালোঁ যে মানুহে নিজক লৈ বহুত ব্যস্ত হৈ গৈছে আজিকালি, চেলফিছ হৈ গৈছে। কাৰণ ক'ভিডৰ টাইমত কোনোৱে কাৰো কাৰণে ভাবা নাছিলে, নিজক লৈ চবেই ব্যস্ত হৈ গৈছিলে। আনকি মোৰ মেইডজনীও মানে অহা বন্ধ কৰি দিছিলে, এপাৰ্টমেণ্টৰ মানুহে নালাগে বুলি কৈছিলে অ'নাৰজনে। আমাৰ মানে বহুত কষ্ট পাইছিলোঁ তেতিয়া মই ভাবিলোঁ নাই, নিজক লৈ অলপমান জীয়াব লাগে। তেতিয়াই মই ডিচাইড কৰিলোঁ, নাই মই নিজে যি ভাল পাওঁ, যি পিন্ধি ভাল পাওঁ, খাই ভাল পাওঁ, মই আনলৈ কেয়াৰ নকৰোঁ। কোনে কি কয় নকয় মই সেইটো নাচাওঁ, নিজে যিটো কৰি ভাল পাওঁ সেইটোৱে কৰোঁ মই। সেইকাৰণে মই আজিকালি ৰিলছ বনাওঁ। যেতিয়াই মই ছাইট ভিজিট কৰিব যাওঁ অফিচিয়েল কামৰ কাৰণে, যেতিয়া ভাল লোকেশ্যন পাওঁ, ধুনীয়াকৈ মই ৰিল বনাওঁ। কোনে কি কয় কোনো দৰকাৰ নাই, কাৰণ কোৱা মানুহে ক'ব, কাৰণ তেওঁলোকে নিজে নকৰি লোকৰ দুখটোৱে সদায় দেখি থাকিব। আৰু আমি যদি দুখো দেখে ন, সেইটো বেয়া নহয়, কাৰণ তেওঁলোকে কিছুমান বস্তু ন'টিচ কৰিছে আৰু সেইটো আঙুলিয়াইহে দিছে আমাক, যে এইটো আৰু আমি বেছি সেইটো বস্তুক ভালে কৰিব পাৰোঁ। সেনেকুৱা ট্ৰলিংটো কৰিবই ন, মানুহে ট্ৰল কৰেই কিছুমানক। সেইকাৰণে একো কথাত ভয়ো নকৰিবা, আগবাঢ়ি যাবা সদায়। মইতো আগবাঢ়ি যাওঁ, মোৰতো আজিকালি লাজেই নালাগে। মই ডান্সৰ ষ্টেপ বহুত নাজানোৱেই, তথাপিও মানে সেই যি মিলাই মেলি ডান্স কৰি থাকোঁ। গানো সেই থাইৰয়ডৰ কাৰণে মই সুৰত টানিবই নোৱাৰোঁ, তথাপি যিটো মোৰ মনৰ চখ, সেই চখটো মই পূৰা কৰোঁ সদায়। মই গান গাওঁ, ভাল লাগে মোৰ। সেইকাৰণে যিটোৱে কৰোঁ মনৰ চখত কৰি থাকোঁ সদায় মই। আৰু বহুতে হাঁহিব পাৰে যে কিনো কৰি আছে, গান গাবলৈ ইমান ধুনীয়া সুৰত গোৱা নাই, বা নাচিবও নাজানে, ষ্টেপেই নাজানে। কিন্তু সেইটো নহয়, মই মোৰ মনৰ হেপ্পিনেছটো, যিটো মোৰ মনত মই যিটো কৰি মই ভাল পাওঁ, মই সেইটোৱে কৰোঁ আজিকালি। কাৰণ আজিকালি মানুহবোৰ দেখিছোঁ কোন মুহূৰ্তত কাৰ কি হৈ যায় কোনো পাত্তাই নাই। সেইকাৰণে নিজক লৈ জীয়াব লাগে অকণমান। নিজে যিটো খাই ভাল লাগে, পিন্ধি ভাল লাগে, সেইটোহে কৰিব লাগে। আনৰ কথাত সদায় যদি আমি মন কৰি থাকোঁ, নেগাওঁ, গানটো গালে মোৰ বেয়া হ'ব নেকি, সেইটো মইতো প্ৰেক্টিচ কৰিবলৈ মোৰ টাইমেই নহয় কেতিয়াবা। আৰু ডিঙিৰ কাৰণে মোৰ অলংকাৰখিনি গাবই নোৱাৰোঁ, বহুত তেনেকুৱা হয়। আৰু সঁচাকৈ আমাৰ দত্ত ফেমিলিত এনেকুৱা কিছুমান মানুহৰ মানে চবৰে এটা হিডেন টেলেণ্ট বুলি নহয়, চবৰে আছে এটা টেলেণ্ট। আৰু বহুতৰ বহুত টেলেণ্ট আছে চাগে, কিন্তু বহুতে প্ৰকাশহে কৰিব নোৱাৰে, বা সময় নিমিলে, বা নিবিচাৰেও প্ৰকাশ কৰিবলৈ। কিন্তু প্ৰকাশ কৰিব লাগে, চবেই নিজৰ টেলেণ্টখিনি দেখাব লাগে ন, তেতিয়াই ভাল লাগিব চবৰে। আৰু সেইখিনি দেখুওৱাৰ লগে লগে আমিও কিছুমান শিকিব পাৰিম ন বহুতৰ পৰা। সেইকাৰণে দেখাব লাগে চবেই। মই এতিয়া ৰন্ধা কুকিং কিছুমান ৰেচিপিজ দি থাকোঁ, কিবা কিবি মানে যিয়ে হওক, মোৰ ভাল লাগে। মোৰ তেনেকুৱা কিছুমান মোৰ গ্ৰুপ এটা আছে, মোৰ নিজৰ ফ্ৰেণ্ড চাৰ্কুলৰ গ্ৰুপ আছে হোৱাটছএপত। তেওঁলোকেও কিছুমান শ্বেয়াৰ কৰে, ময়ো শ্বেয়াৰ কৰোঁ। তেনেকৈ আমি চবৰ লগত শ্বেয়াৰ কৰি বহুত বস্তু শিকিছোঁ, দিছোঁ। ভাল লাগে তেনেকৈ। আৰু মইতো আজিকালি এনেকুৱা হৈ গৈছোঁ, মোৰ গানটো কোনে ভাল পাওক বা বেয়া পাওক এইটো কথা নাই, মই নিজে গাই ভাল পাওঁ আৰু নিজে নাচি ভাল পাওঁ। আৰু তাৰ মাজত যদি কোনোবাই ভাল বুলি কয়, সেইটোতো আৰু ভাল লাগে ন, আৰু উৎসাহ পাওঁ তেতিয়া কৰিবলৈ মেলিবলৈ, বহুত ভাল লাগে সেইটো কাৰণে। আৰু মইতো আজিকালি নিজক লৈ জীয়াওঁ।
আগতে ভাবিছিলোঁ এইটো চেলফিছ বুলি মানুহে ক'ব নেকি, এটিটিউড বুলি ক'ব নেকি, নহয়। নিজক লৈ অলপমান টাইম উলিয়াব লাগে, জীয়াব লাগে নিজক লৈ। কাৰণ ফেমিলিটো সদায় মেটাৰ কৰে বাৰু, ঠিক আছে, কিন্তু ফেমিলিতকৈও নিজেই কিটো কৰি ভাল পাইছোঁ, কিটো কৰিলে মোৰ মনটোৱে আনন্দ পাব, সেইটো সদায় চিলেক্ট কৰিব লাগে আৰু সেইটো সদায় কৰি যাবই লাগে। তেতিয়াহে তোমাৰ মনটো সদায় যেতিয়া ভাল লাগিব ন, তেতিয়া তুমি আৰু কিবা কিবি কৰিবলৈ মনটো গৈয়ে থাকিব আৰু লাজ ভাৱটো একদম নাইকিয়া হৈ যাব আৰু তেনেকুৱাই। আৰু আমাৰ ৰুমনেতো আমাৰ মিউজিকটো আগবঢ়াই নিছেই, ইমান ধুনীয়াকৈ বলিউডলৈকে নিছেই। আমিও বায়েককেইজনীয়ে কিমান পাৰোঁ আগবঢ়াই নিওঁচোন। বলিউডটো বুলি নকওঁ, কিন্তু নিজৰ ভিতৰতে অসমতে বা নিজৰ ঘৰতে আমি নিজক ৰিয়াজ কৰি কৰি কেনেকৈ ইম্প্ৰুভ কৰিব পাৰোঁ সেইটোকে চাওঁচোন। ভাল লাগে ন তেনেকৈও।